बे समाव मोनसे ब्रेकिं निउज बङाइगावनि 22 नं माहारि राजालामानि गसाइगावआव गिख्रंथाव लामा जाब्रबथाय सिनाय मोनै गारिनि सौफ्रांनायाव 20 बोसोर बैसोनि लाइमोन वाइदा खातुननि दुखुनांथाव जिउ खहा। बे जाब्रबथायाव लाइमोननि देहाया गारिजों हुथ्रोद जालांना थेर बेथेर जायो। रुंसारि जानाय आइजो वाहिदा खातुना सानजा गसाइगावनि बारेक आलीनि फिसाजोमोन। लाइमोन आइजोआ बन्धन बेंकनि किस्ति होनो थाखाय ओंखारलांनाय समावनो बे गिख्रंथाव जाब्रबथायजों जिउ गोमायो। बे जाब्रबथायनि जाहोनाव हायुङारि राजालामायाव रायजोफोरनि होंगो दोंगोआव गोबां गारिफ्रा थाथ'नो गोनां जायो। बिजनी आरो मानिकपुरनि पुलिसा जाथाय जायगायाव सहैयो आरो गोथै सहखौ पस्टमर्टेमनि थाखाय दैथायहरो। प्राय दुपरिया 12 बजात आमार गोसाइगाँवर एजनी स्कुलिया छात्री वाहिदा खातुन एखेते राष्ट्रीय घाईपथ पार हबलै धरोते आमार आल्ट्रा बास एटाय महते एखेतक मृत्युबरण करिছে। एखेतर मृत्युबरणत आमी गभीर शोक प्रकाश करिছোঁ। परियालबर्गলৈ बिजनी जिला समिति आमचर फाলৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে এটা কথা ক'বলৈ আমি বিচাৰিছোঁ যে এই আল্ট্ৰা বাছৰ যিটো দুৰাত্ম এইটো খুবেই বেছি হৈছে। আজি সব যাত্ৰী কঢ়িওৱাৰ স্বাৰ্থত তেখেতে কম্পিটিশ্যন কৰি গাড়ী চলাই আছে ৰাষ্ট্ৰীয় ঘাইপথত। মানে এটা আল্ট্ৰা বাছ গৈ আছে, ইয়াৰ পিছে পিছে আৰু এটা ইয়াৰ আগৰ যাত্ৰীজন যাতে সি ল'ব পাৰে সেই আশাত মানে এনেকুৱা স্পীডত অভাৰ স্পীডত গাড়ীখিনি চলাই আছে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত যে মানুহখিনি দুৰ্ঘটনাত সংঘটিত হৈছে, মানুহ মৰিছে, সেই কোনো কাণ সাৰ নাই। গতিকে আমি পৰিবহণ বিভাগ তথা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, আল্ট্ৰা বাছৰ যি দৌৰাত্ম সেই দৌৰাত্ম অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু এই দৌৰাত্ম যদি বন্ধ নকৰে তেনেহ'লে আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথত যি দুৰ্ঘটনা এই দুৰ্ঘটনা সংঘটিত হৈ থাকিব। লগতে আমাৰ এটা দীৰ্ঘদিনীয়া দাবী, ইয়াৰ আগতে ইয়াত এক্সিডেণ্ট হৈছিল, দুৰ্ঘটনা হৈছিল, আমি প্ৰতিবাদ কৰিছিলোঁ, আন্দোলন কৰিছিলোঁ। আমাৰ ডাঙাইগাঁও চকত এটা উৰণীয়া সেতু লাগে। সেই উৰণীয়া সেতু আজিলৈকে মানে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। লগতে এই ডাঙাইগাঁৱৰ পৰা এই মানাছলৈকে আমাৰ এটা 2 ছাইডত উপপথৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ আগত আমি হয়তো NHAত আমি মেম'ৰেণ্ডামো দিছিলোঁ, কিন্তু এই কোনো ধৰণৰ কাণসাৰ এখেতে দিয়া নাই। গতিকে আমাৰ এটাই দাবী, উৰণীয়া সেতুৰ উপপথ লাগে আৰু এই আল্ট্ৰা বাছৰ যিটো দুৰাত্ম সেই দুৰাত্ম অতি শীঘ্ৰে বন্ধ হ'ব লাগে। যদি এইখিনি বস্তু নহয় তেনেহ'লে আমি বিজনী জিলা সমিতি আমচে অনাগত দিনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আন্দোলন কৰিবলৈ বাধ্য থাকিম। এক্সিডেণ্ট হৈ গ'ল আমাৰ এই গোসাইগাঁও, এই ছোৱালীজন এটা 17 বছৰৰ ছোৱালী এজন, নাম ৱাহিদা খাতুন। তাৰ দেউতা হ'ল ৱাহিদ আলী। তাৰ দেউতা মাকে মানে কেৰেলা আছে এতিয়া। সেই কিস্তি দিবলৈ যাই আছিল, তাৰ হাতত কিবা ডকুমেণ্টছ আছিল। ৰাস্তা পাৰ হওঁতে মানে কোনটো গাড়ী যে খুন্দা দিছে আমি গাড়ীৰ কথা ক'ব নোৱাৰোঁ, তাত গাড়ী ধৰ পোৱা নাই, কিজনৰ খবৰ হোৱাৰ পিছত। কিন্তু ঘটনাটো দুৰ্ঘটনা বহুত বেয়াকৈ হৈছে। তাৰ লাষ্টটো মানে এনেকুৱা হৈছে, তাৰ চিন নোহোৱা হৈছে, একদম পাকাৰ লগত মানে মিহি গৈছে। গতিকে আমাৰ প্ৰশাসন আহিছে আৰু ৰিপৰ্ট ল'ব। এইবাৰ আমাৰ ৰাইজগিলা আছে, আমাৰ ৰাইজৰ মুৰব্বী আছে, চাব সকল আপোনালোকেও চাওক, যিটো বিধি ব্যৱস্থা কৰা যায়। যিহেতু গৰীব মানুহ এটা ছোৱালী, গাড়ীখন ধৰিব লাগে, গাড়ীখন ধৰিব লাগে। আপোনালোকে অলপ চেষ্টা কৰক, ধৰি যাতে উপযুক্ত মানে সিহঁতে মানে অলপ সুবিধা পায়, যাতে মানে আৰু আমাৰ এই ৰাস্তা কেনেকৈ চলিব লাগে, কেনেকৈ আমাৰ ইয়াতে স্কুলৰ ল'ৰা ছোৱালী মানে সদায় যাই থাকে। আমাৰ অলপ ভয় লাগিল যে আমাৰ এইফালে সদায় স্কুলৰ ছোৱালীগিলা মানে যাই থাকে, পুৱাত আৰু আবেলি আহিব পাৰে, আহি থাকে। কিন্তু আপোনালোকে চাব যাতে আমাৰ এই ৰাস্তাত এনেকুৱা দুৰ্ঘটনা নহয়। এইটো আমিও ৰাইজৰ পৰা কৈ আছোঁ, যাতে আমাৰ ইয়াতে গাড়ীগিলা চলায়, যাতে নিয়মিত চলায়, এইটো যাতে চলিব লাগিব। কিন্তু ঘটনা হৈছে এইটো আমাৰ এইফালে স্পীড ব্ৰেকাৰো লাগিব। আমাৰ ইফালে ৰাস্তাৰো মানে বহুত জটবৰ হৈ আছে। আমাৰ ইফালে আমাৰ ডাঙাইগাঁও আৰু বানাৰ ব্ৰিজত ইফালে আমাৰ ক্ৰচিঙো নাই, বা ক্ৰচিং ডাঙাইগাঁও বানাৰ ব্ৰিজতো হ'ব লাগিছিল, তাতো নাই। কিবাকৈ মানে পাৰ হৈ যায়, তাতো কিবা মাজে মাজে দুৰ্ঘটনা হৈ যায়। আমাৰ এই বানাৰ ব্ৰিজত তাতেও সেইদিনাও দেখা পাইছোঁ, বাইকত 2টা মানুহ একদম চেচ পাইছে। গতিকে আমাৰ ইফালে ৰাস্তাটো কেনেকৈ কি কৰা যায়, ক্ৰচিং বা কি কয় স্পীড ব্ৰেকাৰ দিব লাগে। আপোনালোকে এইবিলাক চাব, যিটো ভাল হয় সেইটো কৰক।